যোৱা কেইটামান দিনত সুবুৰীয়া ভূটান অৰুণাচল পাহাৰৰ পৰা নামি অহা পানীয়ে নামনি অসমৰ কেইবাখনো জিলাৰ লগতে উত্তৰ অসমৰো বিভিন্ন স্থানত বানপানীৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ ৰাজ্যত হোৱা প্ৰবল বৃষ্টিপাতত বিভিন্ন জিলাত বানপানীয়ে অভাৱনীয় পৰিস্থিতিৰ সূচনা কৰিছিল। এই বান পৰিস্থিতি কিছু উন্নীত হৈছিল যদিও পুনৰ বানপানীয়ে জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সম্ভাৱনাই দেখা দিছে। কিয়নো কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক 3 দিনত দেশৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো পুনৰ প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে আগন্তুক 3 দিনত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম আৰু ছিকিমত প্ৰবল বৃষ্টিপাত হ'ব। সমান্তৰালকৈ দেশৰ আন প্ৰান্তৰ মধ্যপ্ৰদেশ, ৰাজস্থান, দিল্লী, উত্তৰ প্ৰদেশৰ পশ্চিম অংশ, পাঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছত্তীশগড়, উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ, পশ্চিমবংগ আদি ৰাজ্যতো এই 3 দিন প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে।